ধেমাজি জিলাৰ মালিনীপুৰ গাঁও পঞ্চায়তৰ বাট পথসমূহৰ অৱস্থা হৈ পৰিছে অতি শোচনীয়। মালিনীপুৰ গাঁও পঞ্চায়তৰ জৰাজীৰ্ণ বাট পথসমূহে অঞ্চলবাসী ৰাইজক জ্বলাকলা খুৱাই আহিছে। চিলাপথাৰ নগৰৰ নিচেই ওচৰতে লাগি থকা মালিনীপুৰ গাঁও পঞ্চায়তৰ চিলাপথাৰ লিকাবালি পথৰ MESৰ পৰা 1 নং ফুলবাৰী, 2 নং ফুলবাৰী, মালিনীপুৰ গাঁও পঞ্চায়ত কাৰ্যালয়, ঘগৰা হৈ জিপু বস্তি সংযোগী পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে। পথছোৱাত বৃহৎ আকাৰৰ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাৰ লগতে পথছোৱাৰ ঘগৰা অঞ্চলত থকা পাহাৰীয়া খৰচোতা মেকুৰী নলাৰ ওপৰত দলং কালভাৰ্ট নথকাৰ ফলত অঞ্চলবাসী ৰাইজে দুৰ্বিষহত যাতায়াত কৰিব লগা হৈ আহিছে। আনহাতে খনামুখ হাইস্কুলৰ পৰা গণেশ মন্দিৰ হৈ 1 নং ফুলবাৰী সংযোগী পথছোৱাৰ অৱস্থা অতি শোচনীয়। ইপিনে চিলাপথাৰ স্থিত গোৰ্খাৰ পৰা প্ৰণামী গাঁও ফুলবাৰী হৈ মায়াবজাৰ সংযোগী পথৰ উল্লেখিত দুয়োটা পথৰ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত মালিনীপুৰ গাঁও পঞ্চায়তৰ বৃহৎ ফুলবাৰী অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন যাতায়াতৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈ আহিছে। মালিনীপুৰ গাঁও পঞ্চায়তৰ জৰাজীৰ্ণ বাট পথসমূহ পুনৰ নিৰ্মাণ কৰি যাতায়াতৰ সুচল কৰিবলৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি সমৰাজ পুৰী, সাধাৰণ সম্পাদক দিলীপ খনাল, মালিনীপুৰ আঞ্চলিক সমিতিৰ সভাপতি চন্দন ভৰালী, সাধাৰণ সম্পাদক শিৱ থাপাই চৰকাৰ, স্থানীয় বিধানসভা, পঞ্চায়ত প্ৰতিনিধিসকলক দাবী জনাইছে।